চিরকুমতি স্নেহ বন্ধনের বাঁধি এই অভাগা। নমস্কাৰ, মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু বহুত দিনৰ মূৰত মই ভিডিঅ' দিবলৈ লৈছোঁ, যিহেতু এইকেইদিন দিবলৈ অকণ দিগদাৰ হৈ আছিলে, এডিটো কৰা হোৱা নাছিল। পৰীক্ষা আছিলে, সেইবাবে ভিডিঅ' এডিট কৰিবলৈ হোৱা নাছিলে। আৰু এয়া মই ভিডিঅ'টি আগবঢ়াইছোঁ। এইফালে এয়া অনন্ত সজ্জা হয়, যিহেতু নাৰত আমাৰ ভাইটিয়ে লৈছে, যিহেতু দেওৰজনে লৈছে। মই অকণমান আপোনালোকক দেখাইছোঁ সুন্দৰ অভিনয়, যিহেতু বহুত জেগাতে তেওঁ নাৰদৰ অভিনয় কৰি আহিছে, সেইবাবে মই অকণমান আপোনালোকলৈ আগবঢ়ালোঁ। সম্পূৰ্ণ কৰি সকলোকে চাই আপনার এই কংসরে হিয়াতি অগরিমানি শান্তির কণিকা স্থাপন করে। ওরা কিন্তু পাহাড় নাই মরি নয় পরিচয়। তুমি নিজ কৰ্তব্যৰ কথা পাহৰি কেৱল পুৰা আৰু নৰ্তকীৰ মাজতে আপুনি পাহৰা হৈ পৰিছা। কৰ্তব্যৰ কথা একেবাৰেই পাহৰি পেলালা। কিয় কৰিছে কিয় বাৰু আপোনালোকে কৰিছে বাৰু? হঠাৎ সংবাদ পালো পুৰাত কেঁচুৱালৈ বোলে বহুতে উভতিল ৰাজকাৰেঙৰ পৰা। কাৰণ সন্তত হত্যা নকৰি মহাভূত কৰিবা কি কাৰণ? পরিচিত একই অদ্ভুতি দৈত্যবাণী দৈত্যকেরই করে হন্তাতে হব প্রাণ হন্তা। আর সেইভাবেই কংসৰাজ মহাগুণীজ্ঞানী, কিন্তু এতিয়া যি বুজিছো কংসৰাজে ৰাজনীতিক কূটনীতি একেবাৰেই আপনি কি কৈছে কেনেকৈ বুজিবা তুমি দেৱতাৰ সাধনা? দেৱতাৰ সাধনা
আচলতে প্ৰথমো হ'ব পাৰে অষ্টম আৰু অষ্টমো হ'ব পাৰে কিন্তু প্ৰথম ই কেনেকৈ সম্ভৱ? হ'ব কি হ'ব এইয়া চোৱা তুমি এটা অষ্টৰংগ পদ্ম তো ইয়াক আমি মনুষ্যৰ গণনা মতে গণনা কৰোঁ তেন্তে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম নিশ্চয় দেৱৰতী। আৰু চোৱা যদি আমি দেৱতাৰ গণনা মতে গণনা কৰোঁ তেন্তে অষ্টম সপ্তম অষ্টম পঞ্চম চতুৰ্থ তৃতীয় দ্বিতীয় আরে প্রথম হ'ব পাৰে দেৱৰতী। এইটো দেৱৰতী। ইয়াৰ উপায় উপায় আছে কংক্ৰাস উপায় আছে উপায় মই থৈছো যতনাই কুলা কংক্ৰাস প্ৰথমতে তুমি বহুতে দ্বৈপকী অন্ধকাৰ কাৰাগাৰত কৰা নিক্ষেপ আৰু দেৱৰতী। বহুতে দ্বৈপকী গৰ্ভজাত প্ৰতিটো সন্তানৰ হত্যাৰ কৰা বিধান আৰু তোমাৰ পিতৃ উগ্ৰসেন কিন্তু তোমাৰ নহয় হিতাকাংক্ষী সেইবাবে কাহিলৈ ৰাজদণ্ড আৰু ৰাজসিংহাসন বিদ্ৰোহী প্ৰজাত তুমি কৰা নিজেই শাসন ৰৈ নাথাকিবা কংসৰা ৰৈ নাথাকিবা তোমাৰ সন্মুখত ভীষণ সমস্যা তুমি হেৰ অবুধ কংস বহুতে বাদি কৰি দেখিছা কংস কংসৰাতি গুলাত সবাই আনিব ধ্বংস কিন্তু সবাই হ'ল দেৱতাৰে অংশ দেৱতী নহয় কংস। ধ্বংস হ'ব, ধ্বংস হ'ব, য'তে ত'তে যাদৱ বংশ। আৰু শুনা কংস দেৱৰতী। দৈৱকীক আদি কৰি দেখিছা যতেক নাৰী তুমিহে ৰাক্ষস কুলৰ কাল তোমাকো কিন্তু বধিব নোৱাৰি তোমাকো বধিব নোৱাৰি শুনা কংস ৰাজা হে শুনা কংস ৰাজা ৰ'বা খুৰা সেইটো ভিডিঅ'টো কৰি লওঁ দেই। প্রথমে অষ্টম হব অষ্টমে প্রথম না কংকরা প্রথমে অষ্টম আর অষ্টমে প্রথম প্রথমে অষ্টম আর অষ্টমে প্রথম না আৰু মই ভিডিঅ' সম্পূৰ্ণকৈ দিয়া নাই, মাজে মাজে স্কিপ কৰি কাটি দিছোঁ যিহেতু বহুত দীঘলীয়া হৈ যাব, সেইবাবে অলপ অলপকৈ চাই যাব।
ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ আহিছোঁ, শুভৰাত্ৰি। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।